আৰু আজি আপোনালোকক মই আনবক্সিং কৰি দেখাম এটা ফ্লেক্সিবল টাইপত আপোনালোকক মই অলপ ব্লগিং কৰি দেখাম বুলি ভাবিলোঁ আৰু এইটো হৈছে প্ৰাইমেৰী কেমেৰা ভইচ কোৱালিটি নিশ্চয় ভাল হোৱা নাই হাই ফ্ৰেণ্ডছ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল মাষ্টাৰ MX3B আৰু আজি আপোনালোকক মই আনবক্সিং কৰি দেখাম এটা ফ্লেক্সিবল টাইপত যিডাল আপোনালোকে নিশ্চয় থাম্বনেইলত দেখিলে আৰু মোৰ আগতেও এডাল আছিলে যিডাল কোৱালিটি যথেষ্ট ভাল থাকে এইডাল কেনেকুৱা হয় বাৰু নাজানো আৰু আপোনালোকক গতিকে আনবক্সিং কৰি ৰিভিউ দিওঁ বুলি ভাবিলোঁ তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ এইটো দেখিছে সেইটো পাৰ্চেল যিটোত আছে এডাল ফ্লেক্সিবল টাইপত মই ফ্লিপকাৰ্টৰ পৰা আনিছোঁ সেইবাবে বাকচটো দেখিছে ফ্লিপকাৰ্টৰ আৰু ইমান ডাঙৰ বাকচ দিছে কিন্তু ইমান ডাঙৰ নাথাকে বাৰু ইমানলৈকে থাকিব কোনো কথা নাই এতিয়া খুলি চাওঁ ভিতৰত কি আছে আৰু দামটো আপোনালোকক দেখুৱাই দিওঁ দেখিছে 404 ৰুপিজ মানে 404 টকা সমেত কৈছোঁ এতিয়া বাকচটো সোনকালে উলিয়াই দিওঁ এইটো দেখিছে বাকচটো আৰু ইয়াত লিখা আছে ফ্লেক্সিবল টাইপত ৰ'ব মই দেখুৱাইছোঁ দেখিছে ফ্লেক্সিবল টাইপত বুলি লিখা আছে আৰু তলত কালাৰ অপশ্যন আছে মই বাৰু ৰেড কালাৰ অৰ্ডাৰ দিছিলোঁ কিন্তু ভিতৰত কি আছে চাওঁ তাৰ আগতে অকণমান বাকচটো ৰিভিউ দিওঁ বুলি ভাবিছোঁ আৰু বাকচটোৰ ছাইডত কি আছে কি লিখা আছে এইবোৰ চব দেখুৱাওঁ আৰু এইফালে দেখিছে কি লগাব পাৰি দেখুৱাইছে GoPro DSLR মোবাইল চব লগাব পাৰি ইয়াত আৰু এইফালে দেখিছে কেনেকৈ ভাজ কৰিব পাৰি চব দেখুৱাইছে আপোনালোকক আগতে এডাল আছিলে সেইবাবে মোৰ অলপ হ'লেও এক্সপিৰিয়েঞ্চ আছে গতিকে এইবোৰ এতিয়া ইমান চোৱাটো বৰ দৰকাৰী নহয় তো এতিয়া আপোনালোকক ইয়াত লিখা প্ৰাইচটো দেখুৱাই দিওঁ ইয়াত লিখা আছে দেখিছে 1999 কিন্তু ইমান প্ৰাইচ নহয় ইয়াত ভুলকৈ দেখুৱাইছে তো হ'ব বাৰু এতিয়া উলিয়াই দিওঁ ধুনীয়াকৈ আৰু এয়া উলিয়াই দিলোঁ তো কালাৰটো ঠিকে আহিছে মই ৰেড কালাৰ অৰ্ডাৰ দিছিলোঁ ৰেডে আহিলে তো এতিয়া বাকচটো কোনো কাম নাই ছাইডত থৈ দিওঁ আৰু আপোনালোকে যদি এইটো বাই কৰিব বিচাৰে তেনেহ'লে মই ডেছক্ৰিপশ্যনত লিংকটো দি থ'ম আৰু আপোনালোকে যদি সেইটো লিংকত নাপায় তেনেহ'লে ফ্লিপকাৰ্ট বা এমেজনত চাৰ্চ কৰিব পাৰে ফ্লেক্সিবল টাইপত বুলি তো এইটো দেখিছে তাৰ লগত মোবাইল হোল্ডাৰ আহিছে মোবাইল হোল্ডাৰৰ কোৱালিটিটো যথেষ্ট ভাল আগতেও ভালেই আহিছিলে যিটো আগতে অৰ্ডাৰ দিছিলোঁ আৰু অকণমান ক্ষীণ আৰু অলপ দীঘল চলি যাব কোনো কথা নাই আৰু এতিয়া আপোনালোকক এইডালৰ অকণমান ৰিভিউ দিওঁ বুলি ভাবিছোঁ এইডাল দেখিছে মেইন কথা হ'ল যিডাল কিছুমানে অক্টোপাছ টাইপত বুলিও কয় এইডাল যিকেইটা দেখিছে লেগছকেইটা বেকা কৰিব পাৰি মই আপোনালোকক অকণমান দেখুৱাই দিওঁ এতিয়া বেকা কৰি এয়া চাওক মই বাৰু বেছিকৈ এইটো ফ্লেক্সিবল নকৰোঁ জাষ্ট ষ্টেণ্ডৰ কাৰণে মই কৰিবলৈ আনিছোঁ আৰু মটৰ ব্লগিং কৰিবলৈ যিটো আপোনালোকে আগৰ দুটামান ব্লগত দেখিছিলে তো এতিয়া এইটো ব্লগত আৰু বেছি ইমান নেদেখুৱাওঁ অকল আনবক্সিংটো দেখুৱালোঁ আৰু বাকী এই বস্তুটো যথেষ্ট ভাল পাইছোঁ মোৰ কোৱালিটি যদি আপোনালোকে বাই কৰিব বিচাৰে তেনেহ'লে কৰিব পাৰে কোনোৱে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব তেতিয়া মই চিধা কৰি লওঁ বস্তুটো দেখিছে তো এতিয়া অকণমান আপোনালোকক ব্লগ বনাই দেখুৱাওঁ বুলি ভাবিছোঁ তাৰ আগতে এই বল হেডটো দেখুৱাই লওঁ যে বল হেডটো কি কাম কৰে তো এইটো বল হেড বুলি কয় যিটো যেনি ঘূৰাব পাৰে আপোনালোকে দেখিছে তো এতিয়া অলপ নতুন হৈ আছে কাৰণে অকণমান টান হৈ আছে আৰু অলপ ধূলি বালি লাগি আছে তো সেইফালে ইমান ধ্যান নিদিব এইটো দেখিছে ধুনীয়াকৈ কাম কৰিব আপোনালোকক যিটো ডাইৰেকশ্যনত লাগে সেইটো ডাইৰেকশ্যনতে আপোনালোকে নি পেলাই ভিডিঅ' শ্বুট কৰিব পাৰে আৰু মই মোবাইল হোল্ডাৰটো ফিটিং কৰি দেখুৱাই দিম বুলি ভাবিছোঁ আৰু যদি আপোনালোকে ৰিলছ বনায় তেনেহ'লে এনেকৈ লগাব পাৰিব কিন্তু মই যিহেতু এতিয়া ব্লগ বনাম সেইবাবে এনেকৈ কৰি ল'ম চেপেটাকৈ পৰ্ট্ৰেইট মোডত হ'লে ইটো হোল্ডাৰ লগাব লাগিব এতিয়া লাহেকৈ লগাই দিওঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব স্কিপ নকৰিব এইটো দেখিছে লগাই দিলোঁ আৰু লাহেকৈ ইয়াত টান কৰি দিম এতিয়া ধুনীয়াকৈ টান হৈ গ'ল দেখিছে একদম পূৰা ষ্ট্ৰং বস্তুটো নিহিলে বঢ়িয়া হৈছে এতিয়া আপোনালোকে নেক্সট ভিডিঅ'কেইটা মটো ব্লগিং হয়তো ভালকৈ দেখিবলৈ পাব তো এয়াই আছিলে ৰিভিউ অলপমান আপোনালোকক ব্লগ বনাই দেখুৱাওঁ আৰু অলপ ষ্টেণ্ডত ৰখাই মেলি দেখুৱাওঁ বুলি ভাবিছোঁ তো এইটো চাওক কোৱালিটি আৰু এইডাল ৰবৰৰ হয় বাকী আপোনালোকে এনেকৈ ষ্টেণ্ড কৰিও থ'ব পাৰে আৰু চব নট বল্টৰ ছিষ্টেম হয় কেতিয়াবা আপোনালোকে ভিতৰটো চাব খুজিলেও চাব পাৰে তো হৈ গ'ল এতিয়া আনবক্সিং ইয়াতে সমাপ্ত কৰিছোঁ বাকী ব্লগ বনাই দেখুৱাওঁ এতিয়া আপোনালোকক মই অলপ ব্লগিং কৰি দেখুৱাম বুলি ভাবিলোঁ ফ্লেক্সিবল টাইপত ডালে আৰু অলপ গধুৰ হয় কিন্তু ব্লগিং কৰিবলৈ অলপ সুবিধাও হয় বাৰু আৰু যদি ওচৰৰ পৰা কৰে মানে যদি আপোনালোকৰ মোবাইলটোত ৱাইড এংগল কেমেৰা থাকে যিহেতু এতিয়া বৰ্তমান মই ৱাইড এংগলত কৰি আছোঁ আৰু যদি পূৰা হাতখন দীঘলকৈ মেলি দিওঁ তেতিয়া কেনেকুৱা হয় চাওক দেখিছে কিমান ৱাইড আহিছে পূৰা গোটেই
সকলো ওলাই গৈছে মানে পিছফালৰ যিমান আছে চব দেখিছে আপোনালোকে আৰু ফ্ৰেমটো যথেষ্ট ৱাইড আহিছে আৰু এতিয়া আপোনালোকক প্ৰাইমেৰী কেমেৰাত ব্লগ বনাই দেখুৱাম বুলি ভাবিছোঁ আৰু এইটো হৈছে প্ৰাইমেৰী কেমেৰাত কোৱালিটি নিশ্চয় যথেষ্ট ভাল আহি আছে গতিকে আৰু ফ্ৰেমটো যথেষ্ট ভাল আহিছে চাগে কাৰণ মই ফ্লেক্সিবল ট্ৰাইপডালে ব্লগ বনাই আছোঁ বৰ্তমান আৰু যদি হাতখন পূৰাকৈ মেলি দিওঁ তেতিয়া অলপ বেছিকৈ ভালকৈ আহে যিহেতু প্ৰাইমেৰী কেমেৰাটো ৱাইড নাথাকে সেইবাবে অকণমান আঁতৰৰ পৰা কৰিব লাগে আৰু আপোনালোকক ৰিকমেণ্ড কৰিম যে যদি আপোনালোকে ব্লগ বনায় তেনেহ'লে ৱাইড এংগল কেমেৰাত বনাব পাৰে আৰু যদি ৱাইড এংগল কেমেৰা থকা মোবাইল নাই তেতিয়াহ'লে বাৰু বেলেগ কথা এতিয়া চাওক আৰু যিহেতু অলপ গধুৰ সেইবাবে মোৰ হাতখন বিষাইছে আৰু আশা কৰিছোঁ ফ্ৰেমটো যাতে যথেষ্ট ভাল আহি আছে আৰু আপোনালোকক এতিয়া অলপ ষ্টেণ্ড বাই ভিডিঅ' কৰি দেখুৱাম বুলি ভাবিছোঁ তো বন্ধুসকল এতিয়া আপোনালোকক মই ষ্টেণ্ড বাই কৰি দেখুৱাওঁ আৰু এতিয়া যিডাল ফ্লেক্সিবল ট্ৰাইপড আছে তাৰ লিক্সকেইটা মই অ'পেন কৰি ল'লোঁ আৰু এতিয়া আপোনালোকক থৈ পেলাই দেখুৱাওঁ তো দেখিছে ভইচ কোৱালিটি নিশ্চয় ভাল হোৱা নাই কাৰণ বহুত আঁতৰত আছোঁ মই আৰু দেখিছে ইমান ধুনীয়া মানে ফেচিলিটি বুলিয়ে ক'ব পাৰি কাৰণ যিহেতু তাত থৈ ল'ব পাৰি গতিকে এইটো আছিল ভিডিঅ' আশা কৰিলোঁ ভাল পালে যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে আজিলৈ বাই বাই